নমস্কাৰ, আজি হৈছে পবিত্ৰ বকৰীদ আৰু সকলোৰে মনত এটা কথা আহি থাকে যে বকৰীদত কি গৰু কোৰবানী দিয়াটো কি মেণ্ডেটৰী নেকি আৰু কোৰবানী আমি কিহৰ কাৰণে দিওঁ এই সকলো বিষয়ত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে মই আপোনালোকক এইটো ক'ব বিচাৰিছোঁ যে একচুৱেলি ঈদ উদ জোহা বা বকৰীদত গৰু কোৰবানী দিয়াটো কোনো মেণ্ডেটৰী নহয়। একচুৱেলি কথাটো কি হয় যে আমাৰ ভাৰতত বেলেগ জন্তুৰ তুলনাত গৰুটো মানে সহজলভ্য বা এটা গৰু দিলে বহুত কেইঘৰ মানুহ চলিব পাৰে বা বহুত কেইঘৰ মানুহক বিলাব পাৰি। সেইটো কাৰণে আমাৰ ইণ্ডিয়াৰ মানুহে কি কৰে গৰু কোৰবানী দিয়াটো মানে প্ৰিফাৰ কৰে। মেইন কথাটো এইটোৱে যে কোৰবানীটো য'ত একচুৱেলি উৎপত্তি হৈছিলে তাতে সেইবিলাক দেশত গৰু নাই আৰু তাতে কি কৰে গৰুৰ সলনি উট বা দুম্বা এইবিলাক কোৰবানী দিয়ে। আৰু প্ৰথম যিটো জন্তুৰ কোৰবানী হৈছিলে সেই জন্তুটো আছিলে এটা দুম্বা, মানে ছাগলী সদৃশ এটা মানে জন্তু। এতিয়া কথাটো হ'ল কি যে আমাৰতো আৰু ভাৰতত দুম্বা বিচাৰি মানুহে ঘূৰি ফুৰিব নোৱাৰে, দুম্বা ক'ত পাব? সেইকাৰণে ছাগলী, গৰু বা উট এইবিলাক যিবিলাক সহজলভ্য বস্তু বা ম'হ এইবিলাক মানে কোৰবানী দিয়ে। কোৰবানীৰ মেইন কনচেপ্টটো হ'ল কি যে আমাৰ মুছলমান সমাজৰ হজৰত ইব্ৰাহিম বুলি এজন ডাঙৰ নবী আছিলে, মানে ভগৱানৰ পেগম্বৰ এজন আছিলে আৰু তেখেতৰ বহুত বছৰলৈ নিজৰ ল'ৰা ছোৱালী একো নাছিলে। তাৰপিছত তেখেতে ছেকেণ্ড টাইম আকৌ এবাৰ মেৰেজ কৰিলে। সেই ছেকেণ্ড মেৰেজ কৰাৰ পিছত তাৰপিছত তেখেতৰ এটা ল'ৰা সন্তান জন্ম হ'ল। এনেদৰে কেইবছৰমান যোৱাৰ পিছত ভগৱানৰ ফালৰ পৰা তেখেতৰ কি হ'ল যে নিৰ্দেশ আহিলে যে তুমি তোমাৰ নিজৰ প্ৰিয় বস্তু এটা ভগৱানৰ নামত কোৰবানী দিব লাগে বা আল্লাহৰ নামত কোৰবানী দিব লাগে। প্ৰথমতে কি কৰিলে তেখেতে দুম্বা দিলে, উট দিলে, মানে মৰমৰ যিবিলাক বস্তু আছিল সেইবিলাক তেওঁ কোৰবানী কৰিলে। তাৰপিছত তথাপিও সেইটো বস্তু কোৰবানীত মানে ছাকচেছ নহ'ল একচুৱেলি। তাৰপিছত তেখেত চিন্তাত পৰিল, মানে কোৰবানীটো যে মোৰ হোৱা নাই, কিহৰ কাৰণে হোৱা নাই, মোৰ একচুৱেলি আটাইতকৈ মৰমৰ বস্তুটো কি? এনেকৈ বহুত ভাবোতে তেখেতৰ মনত আহিল যে মোৰ আটাইতকৈ মৰমৰ বস্তুটো হ'ল মোৰ ল'ৰাটোৰ নাম আছিলে ইছমাইল। তাৰপিছত তেখেতে কি কৰিলে যে মাকক নোকোৱাকৈ মনে মনে ল'ৰাটো লৈ গ'ল আৰু ল'ৰাটোক লৈ গৈ পিছত ল'ৰাটোক ক'লে যে বাবা এনেকুৱা কথা যে ভগৱানৰ ফালৰ পৰা নিৰ্দেশ আহিছে যে কোৰবানী দিবৰ কাৰণে। তাৰপিছত ল'ৰাটোৱে মানে ধুনীয়াকৈ কৈ দিলে হ'ব আব্বা মই আছোঁ। তেতিয়া মানে সি অলপ ডাঙৰো হৈছে, ক'লে যে হ'ব তুমি চকুত কাপোৰ বান্ধি লোৱা, লৈ কিনে মোক কোৰবানী দিয়া। তাৰপিছত যেতিয়া কোৰবানী দিবলৈ তেখেতে চুৰিখন চলালে, তাৰপিছত কি হ'ল তেখেতৰ নিজৰ ল'ৰাটোক কাটা নগৈ বেলেগ এটা দুম্বা এটা কোৰবানী হ'ল। তাৰপিছত তেখেতে চকু খুলি দেখে যে মা এইটোতো দুম্বা এটাই কোৰবানী হৈছে। আৰু সেই তেতিয়াৰ পৰাই মুছলমান ধৰ্মত কোৰবানীৰ প্ৰচলন হ'ল। আৰু এটা প্ৰশ্ন বহুতৰে মনত থাকে যে কোৰবানী দিয়াটো কি মেণ্ডেটৰী নেকি? য়েছ, কোৰবানী দিয়াটো মেণ্ডেটৰী হয়। যিবিলাক মানে ধন সম্পত্তি টকা পইচা থকা মানুহ তেওঁলোকে কোৰবানী দিব লাগে। কোৰবানী দিয়াৰ কিছুমান নিয়মো আছে। কাৰোবাৰ ঘৰত আগতেতো সোণ এইবিলাক হিচাপত জুখিছিলে যে সোণ কাৰ ঘৰত কিমান আছে এনেকুৱা টাইপত, আৰু আজিকালিতো আৰু টকাৰ হিচাপতে জুখিব নিশ্চয়। আৰু কোৰবানী দিবৰ কাৰণে আপুনি ছাগলী এটা বা গৰু এটা যদি আপুনি কোৰবানী দিয়ে তেতিয়াহ'লে আপুনি নিজৰ ঘৰৰ লগতে ঘৰৰ ফেমিলি, ওচৰৰ পাজৰৰ মানুহ, বন্ধু বান্ধৱ, আপোনাৰ ৰিলেটিভছ চবকে দিব লাগিব সেই মাংসৰ ভাগ। আৰু যিটো জন্তুৰ কোৰবানী দিব সেই জন্তুটো সুস্থ সবল বা বয়সো হ'ব লাগিব তাৰ সেই অনুপাতে। আজিৰ ভিডিঅ'টো ইমানে। আশা কৰোঁ আপোনালোকৰ কথাখিনি ভাল লাগিছে। আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট বক্সত জনাব। ধন্যবাদ।